তো ফাইনেলি সোমালোঁ ইফালেদি। হেল্ল' ফ্ৰেণ্ডছ, ময়ো আহি পালোঁ আপোনালোকক দেখুৱাবৰ কাৰণে যে 12 বছৰ মূৰত এই হোম পুৰা হয় আৰু মেলা হয়। তো ধুনীয়াকৈ আপোনালোকক দেখুৱাম, চাই থাকিব। তো সোমাইকে আপোনালোকে এইখিনি ধুনীয়াকৈ এই গোসাঁই ইয়াতে পাব। ইয়াতে আহিব, ইয়াতে আহি ধুনীয়াকৈ সেৱা ল'ব। সেৱাটো লৈ ধুনীয়াকৈ মেলাখন ঘূৰি কেনে চাব। আৰু এইটো চাওক কি ধুনীয়া শ্ৰীকৃষ্ণ জটায়ু পাখি বনাইছে। বেটাৰী ৰিক্সাৰ ওপৰত বহুত ধুনীয়া লাগিছে চাই কেনে যে আমাৰ মংগলদৈতো এনেকুৱাকৈ ধুনীয়াকৈ বনাব পাৰিছে জটায়ু পাখি। তো খুবেই ভাল লাগিছে। আৰু মানুহবোৰ কিমান যে কি ফটো পোষ্ট লৈ আছে, হাই চাওক জটায়ু এনেকুৱা ঠোঁটত হাত লৈ হাত দি কিমান যে ফটো তুলি আছে চাওক। আৰু এই চাওক মিচিঙেৰে কি ধুনীয়াকৈ বনাইছে। ভূপেন হাজৰিকাদেৱৰ এনেকুৱাকৈ হাৰমনিয়াম বজাই আছে। তো এয়া এই ভাস্কৰ দা বনাইছে, শিল্পী বহিছে ইয়াতে ভাস্কৰ দা। আৰু এয়া চাওক কি ধুনীয়া ধুনীয়া বনাইছে। আৰু বহুত কিবা বনাইছে, হাতী ধৰ মিচিঙৰ বনাইছে কাৰেণ্টৰ। এয়া চাওক ইফালে হৰিণ, এইফালে হাতীয়ে বঢ়িয়াকৈ মাথা লৰাই আছে। বহুত কিবা বনাইছে আৰু ঘৰত আৰু আছে। তো আপোনালোকক এদিন ঘৰত যাই কেনে ধুনীয়াকৈ দেখুৱাম। আৰু এইটো বস্তু চাওক আপোনালোকে, বাঁহ যে বাঁহ, তো বাঁহেৰে ডিজাইন কৰি বনাইছে। এয়া চাওক, এয়া চাওক কি কি বনাইছে চাওক। এইটো চাওক বাঁহ। আৰু এয়া চাওক চব ছোৱালীৰ দোকান দোকান দোকান, কাপোৰৰ দোকান, কিবা 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 কিবি কি ধুনীয়া দোকান। আৰু লাষ্টত এনেকুৱাকৈ বহুত ডাঙৰ এটা মেলা এটা হৈ আছে, বাণিজ্য মেলা সন্মুখতে। তো ইয়াতে যিকোনো বস্তু আপোনালোকে খাব পাৰিব, লৈ যাব পাৰিব। আৰু চাওক স্পাইৰেল পটেৰ দোকানো বহিছে ইয়াতে। আৰু বহুত কিবা কিবি সৰু ছোৱালী খেলা দোকান বহিছে একদম। তো মই এই মাথালৈ গৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। সৰু ছোৱালী খেলি আছে তাতে। কিবা বস্তু পাতি লাগিলে বঢ়িয়াকৈ লৈ যাওক, বহুত বস্তু আছে ইয়াতে ধুনীয়া ধুনীয়া। আৰু এই চাওক সৰু ছোৱালী খেলি আছে ইয়াতে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।